আজি আমি এই ভিডিঅ'টোত গ্লোবালাইজেশ্যন এণ্ড ইটছ ইম্পেক্ট অন দ্য নেশ্যন ষ্টেট অৰ্থাৎ বিশ্বায়ন আৰু ইয়াৰ প্ৰভাৱ জাতি ৰাষ্ট্ৰৰ ওপৰত কেনেধৰণে পৰিছে তাৰ বিষয়ে আমি কিছু পৰিমাণে ইয়াত আলোচনা কৰিম। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা, প্ৰথমতে বিশ্বায়ন এই শব্দটো মই বিশ্বায়ন মানেনো কি হয় সেয়া ক'বলৈ যোৱাৰ আগতে যে বিশ্বায়ন যিটো এই শব্দটো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল সেই কথাটোও কিন্তু জানিব লাগিব আমি। গম পাইছা, এই যিটো টাৰ্ম গ্লোবালাইজেশ্যন আছে, এই গ্লোবালাইজেশ্যন টাৰ্মটো প্ৰথম থিঅডৰ লেভাইট থিঅডৰ লেভিট নামৰ এজন প্ৰফেচাৰে প্ৰথম কি কৰিছিলে, ইয়াক ব্যৱহাৰ কৰিছিল। আৰু তেওঁ এইটো কেনেকৈ কৰিছিল যে তেওঁ 1983 এটা আৰ্টিকল আছিলে দ্য গ্লোবালাইজেশ্যনছ অফ মাৰ্কেট, এই যিটো আৰ্টিকল ইয়াত তেওঁ কি কৰিছিলে যে বিশ্বায়নৰ যিটো শব্দ সেই শব্দটো তেওঁ ব্যৱহাৰ কৰিছিল। যদিও 1930s বা 60sত এইটো কিছু পৰিমাণে ব্যৱহৃত হৈছিলে, তথাপিও ইয়াৰ কোনো ডেফিনেশ্যন দিয়া নাছিলে। বুজি পাইছা, ইয়াক কোনো ডিফাইন কৰা নাছিলে। কেৱল মাত্ৰ থিঅডৰ লেভিটে ইয়াক কি কৰিছিলে যে ইয়াৰ এটা ডেফিনেশ্যন দিছিলে। গতিকে তোমালোকক যদি কোৱা হয় যে এই টাৰ্মটো কোনে পপুলাৰাইজ কৰিলে বা কোনে এই টাৰ্মটো কইন কৰিছিলে, তেতিয়াহ'লে তোমালোকে থিঅডৰ লেভিটৰ নামে উল্লেখ কৰিব লাগিব। এতিয়া আমি চাওঁ আহা যে বিশ্বায়ন মানেনো কি। ঠিক আছে, যে বিশ্বায়ন হৈছে এনেকুৱা এটা প্ৰচেছ, ই গোটেই আমি যদি ক'ব যাওঁ সহজ ভাষাত, যে বিশ্বায়ন হৈছে এনেকুৱা এটা ব্যৱস্থা যি আমাৰ সমগ্ৰ বিশ্বখনক এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰিত কৰিছে। বিশ্বায়ন মানে হৈছে এটা আন্তঃসংযোগ বা আত্মনিৰ্ভৰশীলতা বৃদ্ধি পাইছে। বিশ্বায়নৰ ফলস্বৰূপে এই বিশ্বৰ দেশসমূহৰ মাজত যিটো আত্মনিৰ্ভৰশীলতা, সেই আত্মনিৰ্ভৰশীলতাটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আমি যদি অতিকৈ সাধাৰণ ভাষাত ক'বলৈ যাওঁ যে বিশ্বায়ন হৈছে যে এখন দেশৰ অৰ্থনীতি বিশ্ব অৰ্থনীতিৰ লগত সংযোগকৰণ, এখন দেশৰ অৰ্থনীতিক আন এখন দেশৰ অৰ্থনীতিৰ সৈতে সংযোগ কৰা যিটো প্ৰক্ৰিয়া বা অৰ্থনৈতিক সংযোগীকৰণৰ জৰিয়তে শ্ৰম, মূলধন, ধাৰণা তথা মানৱ মস্তিষ্কৰ বিশ্বজনীন প্ৰবাহ। বুজিছা, যে সাধাৰণতে বিশ্বায়নে দেশ বা অঞ্চলৰ সীমা অতিক্ৰম কৰি কোনো এখন দেশৰ ৰাজনীতি, অৰ্থনীতি বা সংস্কৃতি পৃথিৱীৰ অন্যবোৰ দেশৰ সৈতে সংযুক্ত আৰু নিৰ্ভৰশীল হোৱা গোটেই পৰিস্থিতি আৰু প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ব পাৰোঁ যে বিশ্বায়ন নামেৰে অভিহিত কৰিব পাৰোঁ। গতিকে বিশ্বায়নে সেইটোকে আমাৰ সমগ্ৰ বিশ্বখনক এখন গোলকীয় গাঁৱলৈ পৰিৱৰ্তিত কৰিছে। প্ৰত্যেকখন দেশে কি হৈছে বৰ্তমান সময়ত আন্তঃসংযোগ হৈছে, আন্তঃনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। বুজি পাইছা? গতিকে বিশ্বায়নৰ কেৱল এটা দিশেই নাই। আমি যদি বিশ্বায়নৰ কথা বুজিবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ কেৱল এটা আমি দিশেই নাপাওঁ, ইট হেজ মাল্টিপুল ডাইমেনশ্যনছ। এই বিশ্বায়নে আমাৰ সাংস্কৃতিক প্ৰভাৱিত কৰিছে, অৰ্থনীতিত কৰিছে, ৰাজনীতিত কৰিছে, সকলোবোৰ ক্ষেত্ৰতে বৰ্তমান সময়ছোৱাত কি কৰিছে, বিশ্বায়নে আমাক প্ৰভাৱিত কৰিছে। আমি যদি চাওঁ যে ইয়াৰ কেতিয়া আৰম্ভ হৈছিলে, যে বিশ্বায়নৰ যিটো ধাৰণা সেইটো কোৱা হয় যে যিটো চিল্ক ৰুট আছিলে, যে এনচিয়েণ্ট, যে আমাৰ পুৰণি কালত যিটো চিল্ক ৰুট আছিলে, যাৰ জৰিয়তে যে চীন, চেন্ট্ৰেল এছিয়া বা ভূমধ্যসাগৰৰ মাজেৰে যিটো বাণিজ্যৰ এটা যিটো নেটৱৰ্কৰ সৃষ্টি হৈছিলে, যে তাক চিল্ক ৰুট বুলি কোৱা হৈছিলে। আৰু হয়তো ইতিহাসত এইটোকেই এটা মানে প্ৰধান এক্সাম্পল, যাৰ জৰিয়তে আইডিয়াছ, প্ৰডাক্ট আৰু কাষ্টম কি কৰা হৈছিলে, চেঞ্জেছ কৰা হৈছিলে দেশসমূহৰ মাজত। সেইটো কাৰণে যদি আমি যে বিশ্বায়নৰ আৰম্ভণিৰ কথা কওঁ বা এনেধৰণৰ যিটো যে পৰস্পৰ নিৰ্ভৰশীলতা বা যিটো সংযোগৰ কথা কওঁ, তেতিয়াহ'লে আমি এই চিল্ক ৰুটৰ যিটো ধাৰণা এনচিয়েণ্ট সময়ৰ সেই কথাটোলৈ আমি উল্লেখ কৰিব পাৰোঁ। এতিয়া যদি আমি বিশ্বায়নৰ বৈশিষ্ট্যৰ কথা ক'বলৈ যাওঁ, এইকেইটা দৰাচলতে কেইটামান বৈশিষ্ট্য মোৰ ওপৰত লিখিব থাকি গ'ল, তথাপিও তোমালোকক কৈ দিছোঁ যে আমিতো যিকেইটা আলোচনা কৰিম এইসমূহ হৈছে আমাৰ বিশ্বায়নৰ বৈশিষ্ট্য। প্ৰথমটো চোৱা, ফ্ৰী ট্ৰেড, মুক্ত বাণিজ্য। অৰ্থাৎ বিশ্বায়নৰ ফলস্বৰূপে এতিয়া কি হৈছে, ব্যৱসায় বাণিজ্য কৰাটো অতিকৈ সহজ হৈ পৰিছে। পূৰ্বতে কি আছিলে, গভৰ্ণমেণ্টৰ যে চৰকাৰৰ যথেষ্ট পৰিমাণে হেঁচা আছিলে বা বাধ্যবাধকতা আছিলে, কিন্তু বৰ্তমান সময়ছোৱাত বিশ্বায়নৰ ফলস্বৰূপে কি হৈছে যে সেই যিবিলাক হেঙাৰ সেইবিলাক লাহে লাহে আঁতৰ হ'বলৈ ধৰিছে। তাৰপিছত লিবাৰেলাইজেশ্যন, গম পাইছা। আমি যদি তাৰপিছত ক'ব যাওঁ উদাৰীকৰণৰ ফলত কি হৈছে, আমাৰ ভাৰতবৰ্ষত যেতিয়া উদাৰীকৰণ ব্যৱস্থা আৰম্ভ হৈছিলে, সেই আৰম্ভ হোৱাৰ পিছৰ সময়ছোৱাৰ পৰা কি হৈছিলে যে লাহে লাহে ভাৰতবৰ্ষ অন্য দেশসমূহৰ লগত বেপাৰ বাণিজ্য বা সম্পৰ্ক স্থাপনৰ যিটো গতি, তাত ক্ষিপ্ৰতা লাভ কৰিবলৈ
সক্ষম হৈছিলে ইয়াৰ ফলস্বৰূপে বিভিন্ন দেশ বিদেশৰ যিবিলাক কোম্পানী এখন দেশৰ কোম্পানী আন এখন দেশলৈ যোৱা এনে ধৰণৰ যিবিলাক ব্যৱস্থা তাৰ আৰম্ভণি হৈছিল আৰু বিশ্বায়নৰ ফলস্বৰূপে এইটো কথা কোৱা হয় যে ই যথেষ্ট পৰিমাণে চাকৰিৰ সৃষ্টি কৰে যেতিয়া বিভিন্ন ধৰণৰ মাল্টিনেশ্যনেল কোম্পানীসমূহ আহি পৰে ই যথেষ্ট পৰিমাণৰ জব ক্ৰিয়েট কৰে বুলি কোৱা হয় উন্নত সংযোগ যে বিশ্বায়নৰ ফলস্বৰূপে দেশ এখন দেশে আন এখন দেশৰ লগত অতি সহজে কি কৰিব পাৰিছে সংযোগ কৰিব পাৰিছে তেওঁলোকে টেকনলজিক্যাল ক্ষেত্ৰত শেয়াৰিং হয় এডুকেশ্যনৰ ক্ষেত্ৰত হওক তেওঁলোকে যে কোলাবৰেট কৰিবলৈ সক্ষম হৈছে ইয়াৰ ফলস্বৰূপে যে দেশবিলাকৰ যিটো অৰ্থনৈতিক স্থিতি সেই স্থিতিও কিছু ভাল হৈছে বুলি বিশ্বায়নৰ ফলস্বৰূপে বিশ্বাস কৰা হয় আত্মনিৰ্ভৰশীলতা যে দেশ এখন দেশ আন এখন দেশৰ ওপৰত লাহে লাহে কি হৈছে নিৰ্ভৰশীল হবলৈ ধৰিছে তাৰ ফলস্বৰূপে তেওঁলোকৰ পূৰ্বতে যিবিলাক বাধা আছিল নিৰ্ভৰশীলতাই সেই বাধাসমূহ কি কৰিছে লাহে লাহে আঁতৰাই যে অৰ্থনৈতিক ক্ষেত্ৰত যে সমৃদ্ধিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে গতিকে বিশ্বায়নৰ ধাৰণাটো আমি থুলমূলকে তোমালোকক জাস্ট মই এটা ধাৰণা দিবলৈ চেষ্টা কৰিছো তোমালোকে এটা লিখিবা ইয়াতকে কিছু পৰিমাণে কিছু এড কৰিবা এতিয়া আমি যদি চাওঁ যে নেশ্যন ষ্টেট জাতি ৰাষ্ট্ৰৰ যিটো ধাৰণা যে সেই জাতি ৰাষ্ট্ৰৰ এখন ৰাষ্ট্ৰৰ যিটো ধাৰণাৰ ওপৰত যে বিশ্বায়নে কেনেধৰণে প্ৰভাৱিত কৰিছে আমি সেই বিষয়ে কিছু আলোচনা কৰো যে যেতিয়া আমি নেশ্যন ষ্টেট বুলি কম নেশ্যন ষ্টেট হলে এটা কি হৈছে এটা ৰাজনৈতিক সত্তা জাতি ৰাষ্ট্ৰ হৈছে এটা ৰাজনৈতিক সত্তা য'ত এটা নিৰ্দিষ্ট ভূখণ্ডৰ ভিতৰত কি থাকিব নিৰ্দিষ্ট সংখ্যক জনসাধাৰণ থাকিব তেওঁলোকক কেন্দ্ৰীভূত ৰাজনৈতিক কিছুমান সংগঠন থাকিব হয় যে এটা উমৈহতীয়া যে পৰিচয়ৰ ওপৰত ভিত্তি কৰি গঠিত কিছুমান সম্প্ৰদায় আমি তাত দেখিবলৈ পাওঁ যদি আমি জাতি ৰাষ্ট্ৰৰ ধাৰণাৰ কথা ক'ব পাৰো সেই জাতি ৰাষ্ট্ৰৰ কথা ক'লে তেওঁ সভৰেন হ'ব যে সাৰ্বভৌম এখন দেশ হ'ব তেওঁলোকৰ নিজৰ চৰকাৰ থাকিব নিজৰ ৰাজনৈতিক ব্যৱস্থা থাকিব অৰ্থনীতি থাকিব নহয়নে সেই আমি সকলোখিনি একেলগ কৰি তাক কি বুলি ক'ব পাৰো যে জাতি ৰাষ্ট্ৰ বুলি ক'ব পাৰো কিন্তু বৰ্তমান সময়ছোৱাত যেহেতু বিশ্বায়নে কি কৰিছে এই জাতি ৰাষ্ট্ৰৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে কিন্তু যে পূৰ্বতে এখন ৰাষ্ট্ৰ কি যে তেওঁলোকে সমৃদ্ধ আছিল নিজৰ মাজতে সমৃদ্ধ আছিল কিন্তু বৰ্তমান সময়ছোৱাত বিশ্বায়নৰ ফলস্বৰূপে দেশসমূহৰ মাজত যি আত্মনিৰ্ভৰশীলতাৰ সৃষ্টি হ'ল আন্তঃসংযোগৰ যি সৃষ্টি হ'ল তাৰ ফলস্বৰূপে কি হৈছে যে দেশসমূহৰ যিটো সাৰ্বভৌমত্ব সভৰেণ্টিৰ ওপৰত কিছু পৰিমাণে প্ৰভাৱ পৰিছে বুলি কোৱা হয় যে এতিয়া আমি আলোচনা কৰিম যে বিশ্বায়নে কেনেধৰণে ইয়াৰ ওপৰত প্ৰভাৱ পেলাইছে ন এটা প্ৰথমতে যে আমি ক'ব যাওঁ যে সাৰ্বভৌমত্বৰ ক্ষেত্ৰত এই প্ৰথম প্ৰত্যাহ্বানটো হৈছে সাৰ্বভৌমত্বৰ ক্ষেত্ৰত এতিয়া চোৱা যে এই আত্মনিৰ্ভৰশীলতাৰ ফলস্বৰূপে কি হৈছে যে বিভিন্ন ক্ষেত্ৰত যিবিলাক উন্নত ৰাষ্ট্ৰ আছে তেওঁলোকে দুখীয়া ৰাষ্ট্ৰসমূহৰ অৰ্থনীতি ৰাজনীতি বা তেওঁলোকৰ সমাজ ক্ষেত্ৰতো তেওঁলোকে কন্ট্ৰোল কৰিবলৈ আৰম্ভ কৰিছে যেহেতু অৰ্থনৈতিকভাৱে সেই ধনী ৰাষ্ট্ৰখনে দুখীয়া ৰাষ্ট্ৰখনক সহায় কৰিছে তাৰ বিনিময়ত কিন্তু তেওঁলোকক কি দিবলগীয়া হৈছে যে সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ক্ষেত্ৰত কিন্তু হস্তক্ষেপ দিবলগীয়া হৈছে গতিকে যিটো আমাৰ সাৰ্বভৌমত্বৰ ধাৰণা যে আভ্যন্তৰীণভাৱে বা বাহ্যিকভাৱে কোনো ৰাষ্ট্ৰৰে প্ৰভাৱত নথকাটো হৈছে কি যে নিজাববীয়াকৈ চলা কোনো ৰাষ্ট্ৰৰ প্ৰভাৱত নথকা যিটো ধাৰণা সেই ধাৰণাটো হৈছে কি সাৰ্বভৌমত্বৰ ধাৰণা কিন্তু যে বৰ্তমান সময়ত বিশ্বায়নৰ ফলস্বৰূপে সেই সাৰ্বভৌমত্বৰ যিটো ধাৰণা সেই ধাৰণাটোৰ ওপৰত ভাবুকিৰ সৃষ্টি হৈছে বুলি কোৱা হৈছে কাৰণ যে বিভিন্ন ধৰণৰ আত্মনিৰ্ভৰশীলতাৰ ফলস্বৰূপে কিছুমান অতি উন্নত ৰাষ্ট্ৰই যে কিছুমান আন ৰাষ্ট্ৰৰ ওপৰত অৰ্থনৈতিক সামাজিক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যে হস্তক্ষেপ কৰা কিছু পৰিমাণে আৰম্ভ কৰিছে ঠিক আছে তাৰপিছত চাওঁ আহা যে ইকনমিক ইনইকুৱেলিটি যে অৰ্থনৈতিক বৈষম্য যে ইয়াৰ ফলত কি হৈছে যে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হৈছে কাৰণ অৰ্থনৈতিক বৈষম্য সৃষ্টি হোৱা এটা প্ৰধান কাৰণ হৈছে কি যে সকলো ৰাষ্ট্ৰই সমান উন্নত নহয় গতিকে কি হৈছে যে তেওঁলোকে যেতিয়া আত্মনিৰ্ভৰশীল হৈছে বা তেওঁলোকৰ আইডিয়া যেতিয়া তেওঁলোকে এক্সচেঞ্জ কৰিছে তেওঁলোকে যেতিয়া টেকনলজিক্যাল এক্সচেঞ্জ কৰিছে মিলিটাৰী এক্সচেঞ্জ কৰিছে সেইসমূহ কিন্তু এনেকুৱা কৰা নাই যে সকলো দেশে সকলো দেশৰ লগতে কৰা নাই ধৰা যিবিলাক অতি উন্নত ৰাষ্ট্ৰ তেওঁলোকে কিছু পৰিমাণে সেই উন্নয়নশীল তেনেকুৱা ৰাষ্ট্ৰসমূহৰ লগতহে কিন্তু কৰিছে গতিকে তাৰ ফলস্বৰূপে কি হৈছে যে গ্ৰুপিং হৈছে ৰাষ্ট্ৰসমূহৰ মাজত এটা গ্ৰুপিঙৰ সৃষ্টি হৈছে যাৰ ফলস্বৰূপে বহুতো ৰাষ্ট্ৰ পিছপৰি গৈছে তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰত বাকী ৰাষ্ট্ৰসমূহৰ সমান কি পোৱা নাই সুবিধাখিনি পাবলৈ সক্ষম হোৱা নাই বা যদি আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কওঁ তাতো তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰত সিমান সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই গতিকে এইবোৰৰ ফলস্বৰূপে কি হৈছে যে আমি অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হৈছে বুলি এই ক্ষেত্ৰত ক'ব পাৰো আৰু সাংস্কৃতিক
একত্ৰীকৰণ এইটো ৱৰ্ডটো অসমীয়া ৱৰ্ডটো কিছু পৰিমাণে বা একাকীকৰণ ঠিকে আছে তোমালোকে শব্দটো নিজাববীয়াকৈ কিছু পৰিমাণে সালসলনি কৰিব পাৰিবা গতিকে এটা চোৱা যে কালচাৰেল যে হোমোজেনাইজেশ্যন ঠিক আছে যে সাংস্কৃতিক যেটো একত্ৰীকৰণ সেই একত্ৰীকৰণৰ ক্ষেত্ৰত কি হৈছে যে ই যথেষ্ট পৰিমাণে আমাৰ যেটো পশ্চিমীয়া সংস্কৃতি সেই পশ্চিমীয়া সংস্কৃতিটো যথেষ্ট পৰিমাণে বিশ্বত প্ৰসাৰতা লাভ কৰিছে আমি যদি কওঁ যে বিশ্বায়নে যেটো প্ৰভাৱ পেলাইছে যে আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত এটা প্ৰভাৱ পেলাইছে যে প্ৰত্যেকখন দেশৰ কি থাকে নিজা নিজা নিজৰ সংস্কৃতি থাকে মানে নিজৰ আদৰ্শ নিজৰ কালচাৰ হেবিলা সকলো থাকে কিন্তু বিশ্বায়নৰ ফলস্বৰূপে কি হৈছে যে এক ধৰণৰ ধাৰণা যেন জাপি দিয়া হৈছে তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বিশেষকৈ পশ্চিমীয়া যেটো আদৰ্শ সেই পশ্চিমীয়া আদৰ্শৰ প্ৰভাৱ ইমানেই পৰিছে যে দেশসমূহে তেওঁলোকৰ নিজস্বতা কি আছিল নিজস্ব সংস্কৃতিৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হৈছে যে সংস্কৃতিৰ একত্ৰীকৰণৰ সৃষ্টি হৈছে গমছানে যে সমগ্ৰ বিশ্বতে এক ধৰণৰ কালচাৰৰ কি হৈছে লাহে লাহে প্ৰভাৱ পৰিবলৈ ধৰিছে তাৰ যদি আমি পিছত চাবলৈ যাওঁ যে অৰ্থনৈতিক বিশ্বায়নৰ কথা আমি ক'ব পাৰো যে অৰ্থনৈতিক ক্ষেত্ৰত যে ইকনমিক গ্লোবালাইজেশ্যনৰ যে আমি কথা কম বা বিভিন্ন যে এমএনসি সমূহ যে মাল্টিনেশনাল কোম্পানী সমূহ আহি বিভিন্ন ৰাষ্ট্ৰসমূহত কি হৈছে তেওঁলোকে যে বিকাশ লাভ কৰিছে আৰু ফলস্বৰূপে তেওঁলোকে সেই ৰাষ্ট্ৰখনৰ ওপৰত অৰ্থনৈতিক দিশত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে তাৰ পিছত আহিলে যে ফাইনান্সিয়েল গ্লোবালাইজেশ্যন তাৰ পিছত আমি ফাইনান্সিয়েল যে গ্লোবালাইজেশ্যনৰ কথা ক'ব পাৰো যে বৰ্তমান সময়ত বিশ্বজুৰি এটা গ্লোবাল ফাইনান্সিয়েল সিস্টেমৰ সৃষ্টি হৈছে বুলি ক'ব পাৰো গম পাইছানে এই ক্ষেত্ৰত আমি উদাহৰণস্বৰূপে ষ্টক মাৰ্কেটৰ কথা ক'ব পাৰো এটা আমি চোৱা ভাৰতবৰ্ষ বুলি নহয় সমগ্ৰ বিশ্বত আমি দেখা পাওঁ যদি ষ্টক মাৰ্কেট যদি ডাউন হয় তেতিয়াহ'লে কি হয় এখন দেশৰ অৰ্থনীতি যথেষ্ট পৰিমাণে সেইটো প্ৰভাৱ পৰে কিন্তু গতিকে এটা গ্লোবাল ফাইনান্সিয়েল সিস্টেমৰ সৃষ্টি হৈছে আৰু সেই বস্তুটোৱে এখন দেশৰ অৰ্থনীতিত কিন্তু কিছু পৰিমাণে যে ক্ষতি সাধন কৰিছে আৰু আমি যে কালচাৰেল গ্লোবালাইজেশ্যনৰ কথা ইতিমধ্যে কিছু আলোচনা কৰিছিলো নহয়নে যে সাংস্কৃতিক বিশ্বায়ন হৈছে সমগ্ৰ যে বিশ্বতে যে একে ধৰণৰ এটা যে কালচাৰৰ কি কৰিছে সৃষ্টি কৰা হৈছে বুলি কোৱা হৈছে এই ক্ষেত্ৰত পশ্চিমীয়া সংস্কৃতি যথেষ্ট পৰিমাণে আমাৰ বাকি দেশসমূহক প্ৰভাৱিত কৰিছে প্ৰত্যেকখন দেশৰ নিজৰ যিখিনি সংস্কৃতি নিজৰ যিখিনি আদৰ্শ আছিলে পৰম্পৰা আছিলে সেইখিনিৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আমি যদি পলিটিক্যাল গ্লোবালাইজেশনৰ কথা ক'ব যাওঁ আমি এই ক্ষেত্ৰত কৈছে যে ইউনাইটেড নেশন বা ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশনৰ কথা ক'ব পাৰি কাৰণ তেওঁলোকে কি হৈছে যে এই সংস্থাসমূহ যদিও এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা হিচাপে অভিহিত কৰা হৈছে কিন্তু দৰাচলতে এই সংস্থাবোৰে বিশ্বৰ বিভিন্ন দেশসমূহৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে হস্তক্ষেপ কৰিবলৈ সক্ষম হৈছে আৰু যদি আমি এই ক্ষেত্ৰত চাওঁ বিশ্বৰ যিবিলাক আন্তঃৰাষ্ট্ৰীয় সংস্থা আছে সেইবোৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যেটো পুঁজি সকলোতকৈ তেওঁলোকে বেছি পুঁজি তাত প্ৰয়োগ কৰে আৰু সেইবাবে এই সংস্থাসমূহক বহু সময়ত এটো আৰোপ কৰা হয় যে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰই যেনে ধৰণে ভাবে তেনে ধৰণে এই সংস্থাসমূহক চলোৱা হয় আৰু সেইবাবে বিভিন্ন দেশত এই সংস্থাসমূহৰ জৰিয়তে যে শোষণ চলোৱা হয় বা বিভিন্ন ধৰণৰ হস্তক্ষেপ কৰা হয় বুলি বিভিন্ন সময়ত প্ৰশ্ন কিন্তু উত্থাপন হৈ আহিছে এতিয়া আমি চাওঁ আহা যে সোশিয়োলজিক্যাল গ্লোবালাইজেশ্যন যে যেটো আমাৰ যে সামাজিক যেটো বিশ্বায়ন যে হৈছে তাৰ বিষয়ে আমি কিছু আলোচনা কৰো আহা যে আমি যদি ক'ব যাওঁ যে যেটো সোশিয়োলজিক্যাল গ্লোবালাইজেশ্যন এয়া হৈছে যে বিশ্বজুৰি সমাজ আৰু সংস্কৃতিৰ যেটো আত্মনিৰ্ভৰশীলতা আৰু সংহতিৰ বৃদ্ধিৰ যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক সোশিয়োলজিক্যাল গ্লোবালাইজেশ্যন বুলি কোৱা হৈছে য'ত বিশ্বৰ এটা অংশৰ পৰিঘটনাই আন অংশক যথেষ্ট পৰিমাণে কি কৰিছে প্ৰভাৱিত কৰিছে ইয়াৰ ফলত ৰাষ্ট্ৰীয় সীমান্তৰ মাজেৰে সামাজিক অৰ্থনৈতিক বা এখন ৰাষ্ট্ৰ সীমা অতিক্ৰম কৰি সামাজিক অৰ্থনৈতিক সাংস্কৃতিক বিনিময়ৰ সম্প্ৰসাৰণ জড়িত হৈ থাকে যাৰ ফলত কি হৈছে বাণিজ্য প্ৰবজন প্ৰযুক্তিৰ বিস্তাৰ আদি কাৰকৰ জৰিয়তে অধিক কি হৈছে আন্তঃসংযোগৰ সৃষ্টি হৈছে গমছানে যে ৰাষ্ট্ৰসমূহে লাহে লাহে যেটো ডিপেন্ডেন্সিটো একচুয়ালি বৃদ্ধি পাই গৈ আছে প্ৰত্যেকখন ৰাষ্ট্ৰৰ কি হৈছে যে ডিপেন্ডেন্সিটো কি হৈছে বৃদ্ধি পাই গৈ আছে এইবোৰৰ ফলস্বৰূপে গতিকে এনে এই ধৰণৰ কাৰকসমূহে যথেষ্ট পৰিমাণে এখন ৰাষ্ট্ৰৰ যে সাৰ্বভৌমত্বৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিছে গতিকে আজি আমি ভিডিঅ'টোত
কেৱল মাত্ৰ এটা থুলমূল ধাৰণা যে বিশ্বায়ন কি বা বিশ্বায়নে আমাৰ জাতি ৰাষ্ট্ৰৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলাইছে তাৰ সম্পৰ্কে কিছু পৰিমাণে মই তোমালোকক কোৱা নাই সম্পূৰ্ণ ভিডিঅ' বুলি এইটো যে সম্যক জ্ঞান দিবলৈহে কেৱল মাত্ৰ মই এটা প্ৰয়াসহে কৰিছো ঠিক আছে গতিকে তোমালোকে এইটো জানি থলা যে বিশ্বায়ন সেই এনেকুৱা এটা এখন গোলকীয় গাঁৱলৈ গোটেই বিশ্বক গোলকীয় গাঁৱলৈ সৃষ্টি কৰিছে সমস্যাৰ ৰাষ্ট্ৰসমূহৰ মাজত বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি শিক্ষা স্বাস্থ্য বিভিন্ন ক্ষেত্ৰত কি হৈছে যথেষ্ট পৰিমাণে সুবিধাৰ সৃষ্টি কৰিছে কিন্তু সেই একে সময়তে বিশ্বায়নৰ ফলস্বৰূপে কি হৈছে বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে এখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত কি হৈছে যে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে তোমালোকে বৰ্তমান সময়ছোৱাত যদি হোৱা কিছুমান ঘটনা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তোমালোকে লক্ষ্য কৰা তেতিয়া গম পাবা যে কোনো এখন দেশে আন এখন দেশৰ চৰকাৰ সলনি কৰি দিছে কিন্তু গম পাইছা না একোখন দেশৰ তেওঁলোকৰ তাত চৰকাৰ সলনি কৰি দিব পৰা শক্তি আহি পৰিছে গতিকে ইমানখিনি শক্তি কেনেধৰণে পালে যে ৰাষ্ট্ৰসমূহৰ সেই নিৰ্ভৰশীলতা যিবিলাক যে একদম ৰিয়েল টাইম এক্সচেঞ্জ ইনফৰমেশ্যন এক্সচেঞ্জ হ'বলৈ পাইছে গতিকে এই সমূহে কিন্তু এখন ৰাষ্ট্ৰৰ এখন নেশ্যন ষ্টেটৰ কিন্তু যিটো সাৰ্বভৌমত্ব তাৰ ওপৰত নিশ্চয় কিন্তু মই ভাবুকিৰ সৃষ্টি কৰিছে গতিকে জনাবা তোমালোকৰ মতামত ভিডিঅ'টোৰ পৰা যদি কিছু হ'লেও জানিব পাৰিলা ধন্যবাদ